তো হেল্ল' বন্ধু বান্ধৱীসকল, ৱেলকাম টু মাই চেনেল ৰোহিতছ ব্লগ। আজি জন্মাষ্টমী। তো জন্মাষ্টমী বুলি শ্ৰীকৃষ্ণায় বাসুদেৱায় দৈৱকী নন্দনায় নন্দ গোপকুমাৰায় গোবিন্দায় নমো নমঃ। আজি মহাপ্ৰভু নাৰায়ণ শ্ৰীকৃষ্ণৰ জন্মাষ্টমী, আৰু আজি জন্মাষ্টমীৰ দিনাই আমি দিহানামৰ পৰিৱেশন কৰিবলৈ যাম। তাৰ আগতে আমি উপস্থিত হৈছোঁ ছাৰহঁতৰ সত্ৰত, য'ত মই শিকোঁ। মই খোলবাদ্য শিকি আছোঁ বৰ্তমান। চ' ছাৰহঁতৰ ইয়ালৈ আহিছোঁ, নামঘৰলৈ আহিছোঁ, ইয়াতে ওলালোঁ। চ' ব'লক ভিতৰলৈ যাওঁ, সকলোৱে কি কৰি আছে আমি চাওঁ। তো এয়াই হৈছে ছাৰহঁতৰ সহিকুল সংগীত মহাবিদ্যালয়, সহিকুল সংগীত বিদ্যালয়। মিলন নগৰ তিতাবৰত আছে সাৰ্বজনীন নামঘৰ। ছাৰহঁতৰ নামঘৰ 2004 চনতে স্থাপিত হোৱা। বৰ্তমানলৈকে ছাৰহঁতে ইয়াত সংগীতৰ চৰ্চা কৰি আছে, আৰু বহুত আছে ষ্টুডেণ্ট যিসকলে ইয়াত সংগীত শিকিবলৈ আহে। বৰগীতেই হওক, খোলেই হওক বা নৃত্যগীতেই হওক। আমি ভিতৰলৈ সোমাই গৈ আছোঁ। তো ছাৰহঁত ইয়াতে থাকে সকলো। আমি গৈ আছোঁ ভিতৰলৈ। শংকৰ দেৱ শুৱনি, হাতত কীৰ্তন পুথি, বন্তি শুৱনি